Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনাক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি টপিকটো হৈছে জিএসটি ৰিলেটেড যিবোৰ কোৱেশ্চন আছে সকলোবোৰ এই টপিকটোত কভাৰ কৰা গৈছে আজি হৈছে পাৰ্ট 1 গাইজ তাৰ লগতে 2017 ৰ আহি থকা কম্পিটিটিভ এক্সাম বিলাকতো জিএসটি টপিকটো মোষ্ট ইম্পৰ্টেন্ট টপিক কাৰণ জিএসটি ওপৰত আহি থকা কম্পিটিটিভ এক্সাম বিলাকত এটা হলেও কোৱেশ্চন আহিব যদি আপোনালোকে জিএসটি কনসেপ্টটো ক্লিয়াৰ হৈ যায় আপোনালোকৰ তেনেহলে আপোনালোকে যিকোনো কোৱেশ্চনে আপোনালোকে কৰিব পাৰিব ওকে সো জিএসটি ওপৰত আৰু এটা ভিডিও আছে যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই চাই ল'ব পাৰে জিএসটি ওপৰত ফুল ইনফৰমেশন দিয়া গৈছে তাৰ লগতে উদাহৰণ সহ বুজোৱাও গৈছে যদি আপোনালোকৰ জিএসটি ওপৰত কনসেপ্টটো ক্লিয়াৰ হৈ যায় তেনেহলে যিবোৰ কোৱেশ্চন ইয়াত আলোচনা কৰা যাব সেইবোৰ আপোনালোকে ভালদৰে বুজি পাব আৰু মনত ৰখাত আপোনালোকৰ সহজ হ'ব ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো গাইজ আজি ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে ইন ইণ্ডিয়া জিএসটি কাম ইফেক্টিভ ফ্ৰম জুলাই 1, 2017 India has chosen this model of dual GST. ভাৰতত GST 1 জুলাই 2017 পৰা ইফেক্টিভ হ'ল ভাৰতৰ dual GST মডেল কোৰ পৰা লোৱা গৈছে ওকে গাইজ ইয়াৰ এনসাৰটো হৈছে অপচন সি কানাডা গাইজ এই কোৱেশ্চনটোৰ পৰা আমাৰ তিনটা চাৰিটা কোৱেশ্চন বনে আমি সেইটো জানি লোৱাটো ভাল ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে এক্সামত আহিব পাৰে যে ইণ্ডিয়াত GST কেতিয়াৰ পৰা ইফেক্টিভ হৈছিল ইয়াৰ এনসাৰটো হ'ব কি 1 জুলাই 2017 ওকে এইটো হৈছে ফাৰ্ষ্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটো আহিব পাৰে ভাৰতৰ জিএসটি মডেলটোৰ নাম কি ভাৰতৰ যোনটো জিএসটি মডেল আছে তাৰ নাম কি তাৰ নাম হৈছে ডুৱেল জিএসটি ওকে আৰু নেক্সট কোৱেশ্চনটো আমাৰ ইয়াত সুধিছে কি ইণ্ডিয়াৰ যোনটো ডুৱেল জিএসটি আছে সেইটো ক'ৰ পৰা লোৱা গৈছে সেইটো হৈছে কানাডাৰ পৰা লোৱা গৈছে ওকে এই কোৱেশ্চনটোৰ পৰা আমি তিনটা কোৱেশ্চন গম পালো ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে কি আমাক সুধিব পাৰে ইণ্ডিয়ান যোনটো জিএসটি আছে সেইটো ইফেক্টিভ কেতিয়াৰ পৰা হৈছে সেইটো হৈছে 1 জুলাই 2017 নেক্সট কোৱেশ্চনটো আমাক সুধিব পাৰে ভাৰতৰ যোনটো জিএসটি মডেল আছে তাৰ নাম কি সেইটো হৈছে ডুৱেল জিএসটি আৰু ভাৰতৰ যোনটো ডুৱেল জিএসটি আছে সেইটো ক'ৰ পৰা লোৱা গৈছে বুলি সুধিলে আমাৰ এনসাৰটো হ'ব কি কানাডা ওকে কনফিউজন নাই থাকে ওকে নেক্সট কোৱেশ্চনটোলে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি কান্ট্ৰিজ হেভ ডুৱেল জিএসটি মডেল গাইজ ওপৰ কোৱেশ্চনটোত কৈ অহা গৈছে ভাৰতত ডুৱেল জিএসটি মডেল আছে আৰু তাৰ লগতে আমি গম পাইছিলো যে যোনটো ভাৰতে ডুৱেল জিএসটি লৈছে সেইটো ক'ৰ পৰা লৈছে সেইটো হৈছে কানাডাৰ পৰা লৈছে ওকে তেনেহলে আমি ওপৰ কোৱেশ্চনটোতে গম পালো কানাডা আৰু ইণ্ডিয়াত ডুৱেল জিএসটি আছে সো এই কোৱেশ্চনটোত সুধিছে কিমানখন কান্ট্ৰিত ডুৱেল জিএসটি মডেল আছে গাইজ ইয়াৰ এনসাৰটো হৈছে কি মনত ৰাখিব অপচন ডি নন অফ দিজ ওপৰৰ এটাও নহয় মানে 5, 8, 10 এটাও নহয় ভাৰতৰ আগতে ডুৱেল জিএসটি মডেল ক'ত আছিল সেইটো হৈছে কানাডা নেক্সট লৈছে ভাৰতে মানে দুখন কান্ট্ৰিতে এতিয়ালৈকে ডুৱেল জিএসটি মডেল আছে ফাৰ্স্ট হৈছে কানাডা নেক্সট হৈছে ইণ্ডিয়া মনত ৰাখিব ফাৰ্স্ট হৈছে কানাডা নেক্সট হৈছে ইণ্ডিয়া দুখন কান্ট্ৰিতে আছে ইণ্ডিয়া এণ্ড কানাডা ওকে মনত ৰাখিব আৰু যদি এই কোৱেশ্চনটোকে আপোনাক 2016ত সুধিলে হয় তেনেহলে ইয়াৰ এনসাৰ কি হ'ব 1 হ'ব 1 কান্ট্ৰি হেভ ডুৱেল জিএসটি মডেল ওকে নেক্সট 2017 ৰ এনসাৰ হ'ব 2 কান্ট্ৰি হেভ ডুৱেল জিএসটি মডেল ইণ্ডিয়া এণ্ড কানাডা ওকে মনত ৰাখিব ক্লিয়াৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো which of the following country is the first one to implement GST okay guys এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো কি অপচন বি ফ্ৰান্স ওকে ফ্ৰান্সে প্ৰথমে জিএসটি ইমপ্লিমেন্ট কৰিছিল ওকে যদি আপোনাক কোৱেশ্চন খুদে ফাৰ্স্ট কোনখন কান্ট্ৰিয়ে জিএসটি ইমপ্লিমেন্ট কৰিছিল ইয়াৰ এনসাৰ হ'ব কি ফ্ৰান্স আৰু কেতিয়া কৰিছিল বুলি যদি খুদা যায় তেনেহলে ইয়াৰ এনসাৰ হ'ব 1954 ওকে মনত ৰাখিব কোন প্ৰথমবাৰ জিএসটি ইমপ্লিমেন্ট কোড কৰিছিল কোনখন কান্ট্ৰিত কৰিছিল ইয়াৰ এনসাৰ হ'ব ফ্ৰান্স আৰু যদি আপোনাক খুদে কেতিয়া কোন চনত কৰিছিল তেতিয়া হ'ব 1954 ওকে ক্লিয়াৰ Next question to হৈছে around how many countries adopt GST guys উপৰ কোৱেশ্চন কিটাত আমি এটা আভাস পালোৱে যে বহুত কান্ট্ৰিয়ে এডপ্ট কৰিছে GST আৰু এই কোৱেশ্চনটোত সুধিছে how many countries GST adopt okay ইয়াৰ এনসাৰটো হ'ব কি অপচন ডি 160 160খন কান্ট্ৰিয়ে এতিয়ালৈকে GST এডপ্ট কৰিছে okay next question to হৈছে which of the following country has the maximum GST tax slab এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰ হৈছে অপচন ডি ইণ্ডিয়াৰ হৈছে ম্যাক্সিমাম ট্যাক্স স্ল্যাব আৰু যদি খুদে কিমান পাৰ্সেন্ট ইয়াৰ এনসাৰ হ'ব কি 28% ওকে গাইস ইয়াৰ লগতে জানিবলগীয়া কথাটো হৈছে কি ইণ্ডিয়াৰ ট্যাক্স স্ল্যাব কেইটা ভাগত ভাগ কৰা গৈছে আৰু সেইকিটা কি কি ওকে
ইণ্ডিয়াত টেক্স স্লেব 4টা ভাগত ভাগ কৰা গৈছে সেইকেইটা হৈছে 5%, 12%, 18% আৰু 28%. ওকে, আৰু এই কুৱেশ্যনটোৰ মতে সুধিছে কি which of the following country has maximum GST tax slab. ওকে, আটাইতকৈ বেছি টেক্স স্লেব থকা কান্ট্ৰিখনৰ নাম কি? ইয়াৰ এনসাৰ হ'ব কি ইণ্ডিয়া. ওকে, 28%. নেক্সট কুৱেশ্যনটো হৈছে which of the following country has the second highest tax slab. আমি ওপৰত কোনটো পালো? ফাৰ্স্ট হাইয়েস্ট টেক্স স্লেব ইণ্ডিয়া. নেক্সট ইয়াত সুধিছে কি সেকেন্ড হাইয়েস্ট টেক্স স্লেব. ওকে, এনসাৰটো হ'ব অপচন সি আৰ্জেণ্টিনা. আৰ্জেণ্টিনা হৈছে সেকেন্ড হাইয়েস্ট টেক্স স্লেব আৰু কিমান পাৰ্চেন্ট? সেইটো হৈছে 27%. ইণ্ডিয়া কিমান আছিল? 28% আছিল. মনত ৰাখিব, কনফিউজন নহব. আৰ্জেণ্টিনা হৈছে 27, ইণ্ডিয়া হৈছে 28. সো ইণ্ডিয়া হৈছে ফাৰ্স্ট হাইয়েস্ট টেক্স স্লেব, নেক্সট সেকেন্ড হাইয়েস্ট টেক্স স্লেব কিহৰ? আৰ্জেণ্টিনা. ওকে, বুজি পাইছে চাগে? জিএসটি ওপৰত যদি আপোনালোকৰ কিবা কনফিউজন আছে, জিএসটি ওপৰত ফুল ইনফৰমেশ্যন এটা ভিডিঅ' আছে, যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে। তাত ভালদৰে বুজোৱা হৈছে, লগতে উদাহৰণৰ সহ বুজোৱা হৈছে। যদি আপোনালোকে সেই ভিডিঅ'টো চাই লয় তেনেহ'লে এই কুৱেশ্যনকেইটা আপোনালোকৰ কাৰণে বহুত সহজ হৈ পৰিব, কাৰণ জিএসটি হৈছে ইম্পৰ্টেণ্ট টপিক 2017ৰ যিবোৰ কম্পিটিটিভ এক্সাম আহি আছে সেইবোৰত জিএসটিৰ ওপৰত এটা হ'লেও কুৱেশ্যন আহিব, আৰু ইয়াৰে ভিতৰত আহিব কুৱেশ্যন। তাৰ বাহিৰে আৰু কুৱেশ্যন বেলেগ বনিব নোৱাৰে, কাৰণ ইয়াত গোটেইখিনি কভাৰ কৰা গৈছে। ওকে, সো যদি আপোনালোকৰ কিবা নুবুজা আছে তেনেহ'লে কমেণ্টত লিখিব পাৰে। লগতে যিবোৰ কুৱেশ্যন আৰু এনসাৰ দিয়া গৈছে সেইখিনি আপোনালোকে নোট ডাউন কৰি যাওক। ওকে, নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। 7 নম্বৰ কুৱেশ্যন, ইণ্ডিয়ান জিএসটি মডেল হেজ ডেছ ৰেট ষ্ট্ৰাকচাৰ. ওকে, ওপৰ কুৱেশ্যনটোত আমি আলোচনা কৰি আহিছোঁ, আৰু ইণ্ডিয়া জিএসটি মডেলৰ ৰেট ষ্ট্ৰাকচাৰ কিমান? সেইটো হৈছে অপশ্যন বি 4, আৰু 4টা কি কি? সেইটো হৈছে 5%, 12%, 18% আৰু 28%. মনত ৰাখিব, ইণ্ডিয়ান জিএসটি মডেল হেজ ডেছ ৰেট ষ্ট্ৰাকচাৰ. কিমান ৰেট ষ্ট্ৰাকচাৰ? সেইটো হৈছে 4, আৰু সেই 4টা কি কি? সেইটো হৈছে 5%, 12%, 18% আৰু 28%. ওকে, কনফিউজন নাই চাগে? 8 নম্বৰ কুৱেশ্যন, হাউ মেনি টাইপছ অফ টেক্সেছ উইল বি ইন ইণ্ডিয়ান জিএসটি. ওকে, ইয়াৰ এনসাৰটো হ'ব কি? অপশ্যন বি 3, আৰু সেই 3টা কি কি? সেইটো হৈছে CGST, SGST আৰু IGST. ওকে গাইজ, এইখিনিতে জানিবলগীয়া কথাটো হৈছে কি CGST, SGST আৰু IGST ফুল ফৰ্ম কি? আৰু কম্পিটিটিভ এক্সামবিলাকত এইটো কুৱেশ্যনো অহা সম্ভাৱনা আছে যে CGST মানে কি সুধিব পাৰে, নহ'লে SGST মানে কি সুধিব পাৰে, নহ'লে IGST মানেও আপোনালোকক কি সুধিব পাৰে. ওকে, সো আমি জানি লওঁ CGST মানে হৈছে চেন্ট্ৰেল GST, নেক্সট SGST মানে হৈছে ষ্টেট GST, আৰু IGST মানে হৈছে কি ইণ্টিগ্ৰেটেড GST. ওকে গাইজ, জিএসটি ওপৰত আগতে কৈ আছো যে এটা ভিডিঅ' আছে, যদি আপোনালোকে SGST, CGST আৰু IGST যদি ভালদৰে বুজিব বিচাৰে তেনেহ'লে সেই ভিডিঅ'টো চাওক, তেতিয়া আপোনালোকে আৰু ভালদৰে বুজি পাব। গাইজ, এইখিনিতে আমি থুলমূলকে আলোচনা কৰি লওঁ GST, CGST, SGST আৰু IGST কি, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব. ওকে, যেতিয়া আমি কোনো এটা প্ৰডাক্ট কিনিম বা কিবা এটা বস্তু কিনিম তেতিয়া আমাৰ কি হ'ব? GST আমি পে' কৰিব লাগিব. ওকে, আৰু যেতিয়া আমি পে' কৰিম তেতিয়া সেই জিএসটিৰ যোনটো পাৰ্ট থাকিব সেইটো এটা পাৰ্ট যাব ক'ত? চেন্ট্ৰেল জিএসটিত যাব, আৰু এটা পাৰ্ট ক'ত যাব? ষ্টেট জিএসটিত যাব. ওকে, তাৰ আগতে কি আছিল? যেতিয়া আমি জিএসটি অহা আগতে বস্তু কিনিছিলোঁ তেতিয়া কি আছিল? চেন্ট্ৰেল গভৰ্ণমেণ্টক এটা টেক্স দিব লগা হৈছিল, আৰু ষ্টেট গভৰ্ণমেণ্টক এটা টেক্স দিব লগা হৈছিল। দুইটা বেলেগ বেলেগ টেক্স দিব লগা হৈছিল, আৰু ষ্টেট টেক্স যোনটো আছিল সেইটো আমি কি কৰিব লগা হৈছিল? চব ষ্টেটতে বেলেগ বেলেগ টেক্স আছিল. ওকে, সো জিএসটি অহাৰ পৰা কি হৈ গ'ল? যেতিয়া আমি কোনো এটা বস্তু কিনিম, যেতিয়া আমি জিএসটি পে' কৰিম তেতিয়া চেন্ট্ৰেল জিএসটিক এটা ভাগ যাব, আৰু ষ্টেট জিএসটিত এটা ভাগ যাব, আৰু তাৰ লগতে ষ্টেট জিএসটি যোনটো আছে সেইটো সকলো ষ্টেটতে একেই হ'ব টেক্সটো. ওকে, সো আমি যোনটো টেক্স পে' কৰিম সেইটো আমি ভাগ বতৰা নকৰোঁ, সেইটো গভৰ্ণমেণ্টে ভাগ বতৰা কৰিব, যে চেন্ট্ৰেল জিএসটিত এটা টেক্স যাব আৰু ষ্টেট জিএসটিত এটা টেক্স যাব. ওকে, এইটো হৈছে CGST আৰু SGST. নেক্সট IGSTটো যদি আমি বুজি লওঁ থুলমূলকে তেনেহ'লে হ'ব এনেধৰণৰ, যদি আমি কোনো এটা প্ৰডাক্ট কিনিম তেতিয়া কি হ'ব? এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ ছাপ্লাই কৰোঁতে তাৰ ওপৰত যোনটো টেক্স লাগিব সেইটো হৈছে IGST. ওকে, ইণ্টিগ্ৰেটেড GST. বুজি পাইছে চাগে গাইজ? নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাজ I ষ্টেণ্ড ফৰ ইন IGST. ওকে, ওপৰ কুৱেশ্যনটোত আমি কৈ আহিছোঁ, আলোচনা কৰি আহিছোঁ IGST মানে কি, ইণ্টিগ্ৰেটেড GST. ওকে, আৰু ইণ্টিগ্ৰেটেড GST কি সেইটো মই ওপৰত কৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে দ্য টেক্স IGST চাৰ্জ বাই ডেছ গভৰ্ণমেণ্ট, কোনটো গভৰ্ণমেণ্টে চাৰ্জ কৰে IGST? ইয়াৰ এনসাৰটো হ'ব কি? অপশ্যন ডি both A and B. ওকে, মানে IGST যোনটো আছে সেইটো চেন্ট্ৰেল পাব, আৰু তাৰ লগতে ষ্টেট চাৰ্জ কৰে. ওকে, 11 নম্বৰ কুৱেশ্যন, দ্য মেক্সিমাম ৰেট প্ৰেছক্ৰাইব আণ্ডাৰ IGST ইজ
ইয়াৰ এনসাৰটো হ'ব কি অপশন ডি 28%. Okay. One number question, in India GST was first proposed in, ইয়াৰ এনসাৰটো হৈছে কি অপশন ডি 2002. 2002 চনত ফাৰ্স্ট বিবেচনা কৰা গৈছিল জিএসটি আনাৰ কথা আৰু তেতিয়া কংগ্ৰেছৰ দিন আছিল. ওকে গাইজ 13 নম্বৰ কুৱেশ্যন, জিএসটি ইজ এ ডেছ বেছড টেক্স কনজাম্পশন অফ গুডছ এণ্ড সাৰ্ভিস, কেনেকুৱা টাইপৰ টেক্স সিস্টেম. ওকে ইয়াৰ এনসাৰটো হৈছে কি অপশন বি ডেষ্টিনেশ্যন. ওকে গাইজ ডেষ্টিনেশ্যন কেনেকৈ হ'ল, যদি আমি ডেষ্টিনেশ্যন টেক্স সিস্টেমটো যদি চমুকৈ বুজিবলৈ বিচাৰো তেনেহ'লে হ'ব এনে ধৰণৰ যি গুডছ বা বস্তু বা আমি মাল বুলিও ক'ব পাৰো ক'ৰ পৰা আহিছে তাৰ লগত কোনো মতলব নাই. ওকে মানে ক'ৰ পৰা কোনে লৈছে ক'ৰ পৰা আহিছে সেইটো কোনো মতলব নাই, ক'ত যাব তাৰ ওপৰতহে নিৰ্ভৰ কৰে. ওকে যদি আপুনি কোনোবা এটা বস্তু লৈছে তেনেহ'লে ক'ৰ পৰা আহিছে সেইটোত একো মতলব নাই আৰু সেই বস্তুটো ক'লৈ যাব তাৰ ওপৰতহে নিৰ্ভৰ কৰে, মানে ক'ত যাব তাৰ ওপৰতহে টেক্স লাগিব. তেন্তে আমি মেইনলি কিহৰ ওপৰত নিৰ্ভৰ কৰে, সেইটো হৈছে ডেষ্টিনেশ্যন. গাইজ এতিয়া আপোনালোকৰ মাইণ্ডলৈ কুৱেশ্যন আহিছে চাগে কিয় এনেকুৱা কৰা গৈছে ডেষ্টিনেশ্যন. ইয়াৰ এনসাৰটো হ'ব এনে ধৰণৰ এলিমিনেট এক্সেছিভ টেক্সেশ্যন. ওকে মানে অত্যাধিক টেক্সেশ্যনৰ শেষ কৰিবৰ কাৰণে ডেষ্টিনেশ্যন টেক্স চিষ্টেমটো অনা গৈছে. ওকে বুজি পাইছে চাগে. ওকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো. 14 নম্বৰ কুৱেশ্যন, জিএসটি কাম আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট বিল. ওকে এমেণ্ডমেণ্ট মানে হৈছে সংশোধন বিল আৰু ইয়াৰ এনসাৰটো হৈছে কি অপশন চি 122 এমেণ্ডমেণ্ট বিলৰ আণ্ডাৰত জিএসটি আহিছে. ওকে মনত ৰাখিব এই কুৱেশ্যনটো. নেক্সট 15 নম্বৰ কুৱেশ্যন, আণ্ডাৰ হুইচ এক্ট জিএসটি ৱাজ ইন্ট্ৰডিউচড. ইয়াৰ এনসাৰ হ'ব কি অপশন বি 101 ধাৰাৰ অন্তৰ্গত জিএসটি ইন্ট্ৰডিউচ কৰা গৈছে. ওকে মনত ৰাখিব এই কুৱেশ্যনটো আহিব পাৰে কম্পিটিটিভ এক্সাম বিলাকত যে জিএসটি ইন্ট্ৰডিউচ কৰা এক্টটো কিমান, সেইটো হৈছে 101 নম্বৰ ধাৰাৰ অন্তৰ্গত জিএসটি ইন্ট্ৰডিউচ কৰা গৈছে. ওকে নেক্সট 16 নম্বৰ কুৱেশ্যন, জিএসটি কাউন্সিল ফৰ্মেশ্যন বেছড অন আৰ্টিকল নাম্বাৰ. জিএসটি কাউন্সিল ফৰ্মেশ্যন কিমান সংখ্যক অনুচ্ছেদৰ অন্তৰ্গত হ'ল, ইয়াৰ এনসাৰটো হ'ব অপশন এ 279A. ওকে ইয়াৰ লগতে জানিবলগীয়া কথাটো হৈছে কি আৰু দুটা অনুচ্ছেদৰ মতেও জিএসটি কাউন্সিল ফৰ্মেশ্যন কৰা গৈছে, সেই দুটা অনুচ্ছেদ কি 246A আৰু হৈছে 269A. ওকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো. 17 নম্বৰ কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ অফ জিএসটি কাউন্সিল ইজ ডেছ. এনসাৰটো হ'ব অপশন বি নিউ দিল্লী. ওকে 18 নম্বৰ কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ জিএসটি কাউন্সিল. জিএসটি কাউন্সিলৰ চেয়াৰমেন কোন, তেওঁ হৈছে অপশন চি ফাইনেন্স মিনিষ্টাৰ. ফাইনেন্স মিনিষ্টাৰ হৈছে চেয়াৰমেন জিএসটি কাউন্সিলৰ. ওকে বৰ্তমান ফাইনেন্স মিনিষ্টাৰ কোন, তেওঁ হৈছে অৰুণ জেটলি. অৰুণ জেটলি হৈছে জিএসটি কাউন্সিলৰ চেয়াৰমেন. ওকে 19 নম্বৰ কুৱেশ্যন, ডেছ ইজ জিএসটি ফাইনেন্স মিনিষ্টাৰ্ছ পেনেল চেয়াৰমেন. ওকে ডেছ এনসাৰটো কোৱাৰ আগতে ওপৰত আমি পাই আহিছো যে আমাক সুধিছে জিএসটি কাউন্সিলৰ চেয়াৰমেন কোন, তেওঁ হৈছে ফাইনেন্স মিনিষ্টাৰ আৰু ইয়াত সুধিছে কি ফাইনেন্স মিনিষ্টাৰৰ পেনেলৰ চেয়াৰমেন কোন. ওকে এনসাৰটো দিয়াৰ আগতে আমি জানি লওঁ পেনেল চেয়াৰমেন মানে কি. পেনেল চেয়াৰমেন মানে হৈছে ফাইনেন্স মিনিষ্টাৰতো বহুত কাম থাকে. আমাৰ ওপৰত কোৱা হৈছে যে জিএসটি কাউন্সিলৰ চেয়াৰমেন হৈছে ফাইনেন্স মিনিষ্টাৰ. ওকে ফাইনেন্স মিনিষ্টাৰৰ কি হয় বহুত কাম থাকে, চ' সকলো কামটো চাব নোৱাৰে ফাইনেন্স মিনিষ্টাৰ অকলে, সেইকাৰণে কি কৰে বিভিন্ন পেনেলৰ চেয়াৰমেন বনোৱা যায়. ওকে আৰু জিএসটি পেনেলৰো এজন চেয়াৰমেন বনোৱা গৈছে, তেওঁ হৈছে অপশন এ অমিত মিশ্ৰা. ওকে নেক্সট 20 নম্বৰ কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন, দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু ৰেটিফাই জিএসটি বিল. ওকে ইয়াৰ এনসাৰটো হ'ব কি অপশন বি আসাম. ওকে সকলোতকৈ প্ৰথম কোনখন ষ্টেটে জিএসটি বিলক সমৰ্থন কৰিছিল. ওকে আৰু ইয়াৰ এনসাৰটো কি অপশন বি আসাম. অসমে সকলোতকৈ প্ৰথমে সমৰ্থন কৰিছিল জিএসটি বিলৰ. ওকে গাইজ আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব. যদি ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক, কিবা ৰিকুৱেষ্ট থাকিলে কমেণ্টত লিখিব পাৰে, লগতে শ্বেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই. এটা নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম, আজিলৈ ইমানেই, বাই, জয় আই অসম.